सार माबायदि मोनदों बे दावखौ नुनानै भेरि हेपि आच्छा खौसेयाव देरहागोन एकदम কোনো কনফিউজ गैया ना আচ্ছা ঠিক আছে ফিজেনनो हानाय रावबो बिजाथि गैया কোনো दोलो गैया आरोखि आच्छा ओरैनो माबा देरहाखाबाय खोला सानजा सोनाबजों जों बयबो बिमा माहारिफ्राबो जानजि खाफ्रानानै बे दिनैनि रोनाव ओंखारजोब्बाय रबिराम सारखौ देरहाहोनो थाखाय মই আমার বিপিএফ দলৰ হৈ কচুগাঁও কমিটি আমার বিপিএফৰ ব্লক কমিটিৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা মই আন্তৰিক ধন্যবাদ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এটা আনুষ্ঠানিকভাৱে আগন্তুক নিৰ্বাচনৰ কাৰণে এটা কাৰ্যসূচী হাতত লৈছোঁ। যি কাৰ্যসূচীৰ দ্বাৰাই আমাৰ ইয়াত যিটো নেকি নিৰ্বাচনী পৰিচালনা কমিটিৰ ব্লক কমিটিৰ এটা কাৰ্যালয় স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যালয়খনৰ আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰি আমাৰ যিসকলে নিৰ্বাচনী পৰিচালনা কৰিবৰ কাৰণে দায়িত্ব তেখেতসকলক দিয়া হৈছে এই সকলে আজি আমাৰ এই নিৰ্বাচনৰ যিটো কাৰ্যালয় এই নিৰ্বাচনী কাৰ্যালয়ে থাকি ইয়াতে তেখেতসকলৰ কাম বন তেখেতসকলৰ গোটেইখিনি নিৰ্বাচনী ৰণকৌশল যোগত কৰি আগন্তুক বিটিচি ইলেকশ্যনত বিপিএফ দলৰ প্ৰাৰ্থীজনক জিকোৱাৰ যিখিনি আমাৰ কৰ্তব্য যিখিনি আমাৰ কৰণীয় তেখেতসকলে আজিৰ পৰা ইয়াতে কাম আৰম্ভ কৰিব। মই আমাৰ যিসকল নতুনকৈ বিষয়বাদ হোৱা আমাৰ এই নিৰ্বাচনী পৰিচালনা কমিটিৰ প্ৰতিজন নেতা কৰ্মী সদস্যসকললৈ আহ্বান কৰিছোঁ। আমাৰ এই নিৰ্বাচনী কাৰ্যালয় আমাৰ বিজয়ৰ এটা পবিত্ৰ স্থান। আগন্তুক বিটিচি ইলেকশ্যনত এই কাৰ্যালয়ৰ পৰাই আমাৰ বিজয়ৰ ঝাণ্ডা উৰুৱাই আমাৰ বিপিএফ দলৰ গৌৰৱ আমি এই অঞ্চলত ধৰি ৰাখিবৰ কাৰণে কাম কৰিম। বিটিচি চৰকাৰখন বিপিএফৰ হাগ্ৰামা মহিলাৰী সাহাবৰ নেতৃত্বত গঠন কৰিবৰ কাৰণে কচুগাঁও সমষ্টিবাসী ৰাইজে যিহেতু বিপিএফ দলৰ লগত জড়িত হৈছে বিপিএফ দলক আঁকোৱালি লৈছে আৰু বিপিএফ দলৰ হৈ কাম কৰিবৰ কাৰণে ওলাই আহিছে। এই সকল ৰাইজৰ লগত আমাৰ এই কাৰ্যালয়ৰ পোনপটীয়া যোগাযোগ ৰাখি আমাৰ কৰ্মীসকলে এই কাৰ্যালয়ৰ লগত পোনপটীয়াকৈ যোগাযোগ ৰাখি আমাৰ নিখুঁত এটা ৰণকৌশল আমি ৰাইজৰ মাজত লৈ গৈ কাম কৰাৰ দ্বাৰা দি আমাৰ প্ৰাৰ্থীজনক জিকাবৰ কাৰণে আমাৰ দলৰ প্ৰাৰ্থীজনৰ হৈ কাম কৰিবৰ কাৰণে সকলোৱে এই কাৰ্যালয়লৈ আমাৰ আহি কাম কৰিব লাগিব। মই ভাবোঁ আমাৰ শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে ইয়াক অনুশাসন বজাই ৰাখি আমাৰ বিপিএফ দলৰ প্ৰতিজন কৰ্মী প্ৰতিজন নেতাই প্ৰতিজন আমাৰ সদস্যসকলে এই কাৰ্যালয়ক সদায় কাম কৰিব। আমাৰ এই কাৰ্যালয় আমাৰ জনগণৰ এটা সংযোগৰ এটা কাৰ্যালয় হৈ গ'ল। এই আমাৰ কাৰ্যালয়ৰ পৰাই কচুগাঁও সমষ্টিৰ বিভিন্ন গাঁৱৰ লগত আমাৰ যোগাযোগ ৰাখিম। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এই কাৰ্যালয়ৰ পৰাই পোনপটীয়াকৈ যোগাযোগ ৰাখি পেলাই আমি কাম কৰি যাম। আপোনাসকলে ইতিমধ্যে গম পাইছে ইতিমধ্যে স্পষ্ট হৈছে যে আগন্তুক যিটো বিটিচি ইলেকশ্যন এই বিটিচি ইলেকশ্যনত বিপিএফ দলে একেবাৰে একক সংখ্যা গণিততা লাভ কৰি পেলাই চৰকাৰ বনোৱাটো কাটান হৈছে। 40টা সমষ্টিৰ প্ৰত্যেকটা সমষ্টিত আজি আমাৰ বিপিএফ দলে গোটেইবিলাকত জিকি আমি অকলে চৰকাৰ বনাব পৰা শক্তি আমি অৰ্জন কৰিব পাৰিছোঁ। যোৱা 5টা বছৰত ইউপিপিএল দলৰ তেখেতসকলে ৰাইজৰ আগত পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি ৰাইজৰ আগত ঘৰে ঘৰে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আমাৰ মহিলাসকলক আৰ্থিক অনুদান দিয়াৰ কাৰণে সৰ্বাংগীন উন্নতিৰ কাৰণে আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এই প্ৰতিশ্ৰুতিবিলাক এটাও পূৰণ নোহোৱাৰ কাৰণে আজি বিটিচি অঞ্চল উন্নয়নৰ পৰা পিছ পৰি থাকিব লগা হ'ল। উন্নয়নৰ পৰা আমাৰ ৰাইজে বঞ্চিত হ'ব লগা হ'ল। কচুগাঁও সমষ্টি যোৱা 10টা বছৰত আমাৰ এই অঞ্চলত কোনো দলৰ পৰা জিকি যোৱা এমচিএলএ সকলে ইএম সকলে কেতিয়াও কাম কৰা নাই আৰু যাৰ কাৰণে আজি কচুগাঁও সমষ্টিবাসী ৰাইজে
ৰাজনৈতিক পৰিৱৰ্তন আনি বিপিএফ দলৰ হাততে ক্ষমতা অৰ্পণ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে ৰাইজৰ মন ইতিমধ্যে বদলি গৈছে বিপিএফ দলকে চৰকাৰত আনিবৰ কাৰণে ৰাইজ ইতিমধ্যে থিয় দিছে আৰু এই ৰাইজৰ মন ৰাইজৰ সহযোগ ৰাইজৰ আশীৰ্বাদত আমি আমাৰ এই কচুগাঁও সমষ্টিৰ পৰা সহজে বিপুল ভোট লাভ কৰি পেলাই আমি জিকি যাব পাৰিম ইয়াত 1% সন্দেহ নাই গতিকে কৰ্মী ভাই বন্ধুসকল প্ৰত্যেকজন নেতাসকললৈ মই আহ্বান কৰিব খুজিছোঁ আপোনাসকলে কঠোৰ আকৌ পৰিশ্ৰম কৰিব লাগিব দিনে ৰাতি আকৌ কষ্ট কৰিব লাগিব আমি প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত সোমাই যাব লাগিব গাঁৱে ভূঞে আমি সোমাই কাম কৰিব লাগিব আমাৰ ভোট কালেকশ্যন কৰিবৰ কাৰণে আমি এটা সংকল্প ল'ব লাগিব সবতকে বেছি ভোট আমাৰ কচুগাঁৱৰ পৰা আমি ৰেকৰ্ড কৰি জিকি যোৱাৰ কাৰণে এটা আমাৰ এটা পৰিকল্পনা আমাৰ এটা সংকল্প সবৰে থকাৰ প্ৰয়োজন আছে যে নহওক আগন্তুক বিটিসি ইলেকশ্যনত কচুগাঁও সমষ্টিত বিপিএফ দলে আমাৰ ৰাইজৰ আশীৰ্বাদ সহযোগত আমি সহজে জিকি যাব পাৰিম আমাৰ চৰকাৰ বিপিএফ দলৰ চৰকাৰ বিটিসিত আমি গঠন কৰিব পাৰিম ইয়াৰ কাৰণে মই প্ৰতিজন আমাৰ এই কচুগাঁও বজাৰ অঞ্চলত থকা কচুগাঁৱৰ আশে পাশে থকা আমাৰ গোটেই আমাৰ এই কচুগাঁও সমষ্টিৰ যিবিলাক আমাৰ অঞ্চল আছে এই অঞ্চলবিলাকৰ ৰাইজৰ মই সহায় বিচাৰিছোঁ আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা মৰম চিনে মই আপোনালোকৰ পৰা আস্থা বিশ্বাস বিচাৰিছোঁ গতিকে আজিৰ এই কাৰ্যালয় আমাৰ কাৰ্যালয়ৰ পৰা আমি বিজয়ৰ জানজা ইয়াৰ পৰা ওলোৱাই বিটিসিলৈ আমি আগুৱাই যাবৰ কাৰণে আজিৰ পৰা আমাৰ নিৰ্বাচনী কাম এই অফিচৰ পৰা আমি আৰম্ভ কৰিম মই সকলোলৈ আজিৰ এই সভাত আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি পেলাই সফল কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক মানে শুভেচ্ছা জনাইছোঁ আগন্তুক আপোনালোকে আমাৰ বিটিসি চৰকাৰৰ নেতৃত্বত এই অঞ্চলত উন্নয়নৰ মুখ দেখা পাব এই অঞ্চলৰ শান্তি সম্প্ৰীতিৰে বসবাস কৰাৰ আপোনালোকে সুবিধা পাব ৰাইজক আমি সাংবিধানিক গণতান্ত্ৰিক ন্যায়িক অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমাৰ বিপিএফ দলৰ পৰা আমি চৰকাৰ গঠন কৰিম আমাৰ এই চৰকাৰখনে বিটিসি অঞ্চলৰ অসমৰ ভাঙি যোৱা যেটো আমাৰ অৰ্থনৈতিক ব্যৱস্থা আমাৰ যিবিলাক দৈনন্দিন ভাৰী থকা ল'ৰা ছোৱালীবিলাকৰ বেকাৰ সমস্যা সেইবিলাক আমি মানে নাইকিয়া কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে আমি কাম কৰিম যিসকল ব্যৱসায়ী ভাই বন্ধুসকল আছে যিসকলৰ ব্যৱসায় আজি জৰুলা হৈ আছে তেওঁলোকে যাতে ভালকে বেপাৰ বাণিজ্য কৰি পেলাই আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰা আৰ্থিকভাৱে শক্তিশালী হ'ব পাৰা এই পৰিৱেশ আকৌ আমি বজাৰলৈ ঘূৰাই আনিবৰ কাৰণে ব্যৱস্থা কৰিম আমাৰ যিসকল কন্ট্ৰাক্টৰ ঠিকাদাৰ ভাইসকলে আজি বাহিৰা মানুহবিলাকে আহি পেলাই বিটিসি কাম বন কৰাৰ কাৰণে গোটেই বিটিসি অঞ্চলৰ ঠিকাদাৰসকলে কাম কৰাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে তেখেতসকললৈও কাম কৰিবৰ কাৰণে কন্ট্ৰাক্টৰ কাম কৰিবৰ কাৰণে সুবিধা আৰু ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰিব আমাৰ চৰকাৰ বিটিসি জনগণৰ চৰকাৰ আমাৰ বিটিসি বাকি ৰাইজৰ চৰকাৰ আমাৰ গৰীবৰ চৰকাৰ আমাৰ নিষ্পেষিত লাঞ্ছিত বঞ্চিত হোৱা এই ৰাইজৰ চৰকাৰ এইখনি গঠন কৰিবৰ কাৰণে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ গতিকে সন্মানীয় বন্ধুসকল সন্মানীয় আমাৰ ৰাইজসকল আহক আমি একেলগে আগুৱাই যাম বিপিএফ দলটোকে জিকাবৰ কাৰণে চৰকাৰৰ বহুৱাবৰ কাৰণে এটা সংকল্প লৈ পেলাই কাম কৰিবৰ কাৰণে মই সকলোলৈ আহ্বান জনাই আপোনালোক সকলোলৈ অন্তৰৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'ব লগাখিনি মই এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ নমস্কাৰ এতিয়া আমি স্লোগান দিম Goviram Nazare!